এয়া আমাৰ মৰমৰ ডক্টৰ সুনিতা চাংগাকটি বাইদেউ। আজি তেখেতে দক্ষিণ কামৰূপৰ ভিতৰুৱা গাঁওবিলাকত আহি কিছু খাদ্য সামগ্ৰী আগবঢ়ায়। লগতে তেখেতে আমাৰ মাজলৈ আহি কিছুমান মত বিনিময় কৰে। তাৰ কাৰণে আমি বাইদেউক ধন্যবাদ জনাইছোঁ আৰু লগতে বাইদেউ বহুত ভাল পাইছে ইয়াত আহি আৰু আমাৰ অঞ্চলস্থ মানুহো বহুত ভাল পাইছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভালেই লাগিলে কিন্তু পানীটো ভালেই লাগিছে, বেয়া লাগা নাই। দক্ষিণ কামৰূপৰ আজি আহি থাকক আপুনি। দক্ষিণ কামৰূপৰ আজি এই পিছপৰা গাঁৱত আহি কেনেকুৱা অনুভৱ লয়? আপুনি ৰাস্তা ঘাট যথেষ্ট বেয়া, তথাপিও আপুনি আহিছে। মই আজি ইয়াত মৰম মানে মই এখন ইয়াত আহি খুব ভাল পাওঁ আৰু মোৰ মানে বিৰাট মৰম আছে ইয়াত। সেইকাৰণে সদায় মই যেনেকৈ নহওক আহোঁ ইয়াত। ৰাস্তা নাই যদিও আহিছোঁ যাতে দুখীয়া মানুহখিনিক যে খাবলৈ একো নাই, তেওঁলোকক এতিয়া এই কৰোণাৰ ইমান বেয়া সময়, তেওঁলোকক যদি মই কিবা এটা সহায় কৰিব পাৰোঁ সেইকাৰণে আহিছোঁ। অকণমান খাদ্য সামগ্ৰী লৈ আহিছোঁ ইয়ালৈ। হয়, নিশ্চয় জানিছে যে বাইদেউ আমাৰ বাইদেউ সুনিতা চাংগাকটি বাইদেউ, তেখেতে আজি বুলি নহয় আগৰ পৰাই তেখেতসকলে আহে আমাৰ এই দুখীয়া পিছপৰা গাঁৱৰ মানুহবিলাকৰ লগত মত বিনিময় কৰে। যথেষ্ট যিখিনি পাৰে সেইখিনি সাৰ্থক অনুযায়ী তেখেতে সহায় কৰে। লগতে আচল কথাটো হ'ল তেখেতে মানুহৰ লগত আহে, গাঁও অঞ্চলবিলাকত তেখেতে আহে, সেইটো যথেষ্ট ভাল পায় গাঁৱৰ জনসাধাৰণ মানুহে। তেখেতে আজি দেখা পাইছে আপোনালোকে যথেষ্ট অকণমান বেয়া ৰাস্তা আৰু পানী দি আহিব লগা হৈছে, তথাপিও আহিছে। সেইকাৰণে আমি আমাৰ ফালৰ পৰা বাইদেউক আমি ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছে যে গাঁৱৰ মানুহবিলাকে যাতে পিছে পৰে বাইদেউসকলক লগ পোৱা যায়। আহিব পাৰিবা? মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহ দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি? থাকে এইটো কয় হেৰি কয় ন পোনা পোনা আমি পোনা ভাত চাৰ্টিফিকেট বিলাক মানে এখন গভৰ্ণমেণ্টৰ মানে চাৰ্টিফিকেট এখন থাকে। এওঁ যে ডিচেবল হয়, যিবিলাক তেওঁলোকৰ কাৰণে কিছুমান নিৰ্দিষ্ট স্কিম থাকে, সেই স্কিমবিলাক এপ্লাই কৰিব পাৰে যদিহে চাৰ্টিফিকেটখন থাকে। এতিয়া বাইদেউ মই দেখিয়ে তাৰমানে হেৰি হৈছে, এতিয়া বাইদেউ আমি তাৰমানে মই নিজেও আমাৰ NGO থ্ৰু দি এইবিলাক কামেই কৰোঁ। আমি ৰাণী ব্লকত কৰোঁ আচলতে। তো আমি 3 বছৰমান কেম্প কৰিছোঁ, ডক্টৰ আনি মাটি চাৰ্টিফিকেট এনেকৈ প্ৰায় 200-300 মান মানুহ বনাইছোঁ। লাষ্ট 2 বছৰ 3 বছৰমান হ'ল। নতুনকৈ আমি আকৌ বনাম। আমি লকডাউন খুলি গ'লে পৰিৱেশটো যেতিয়া মানে শিথিল হ'ব, তেতিয়া আমি আকৌ যোগাযোগ মানে মবিলাইজ কৰি পেলাই হ'ব মানুহখিনি লৈ যাওঁ, তেতিয়া তেওঁলোকৰ সুবিধা হ'ব। মানে মান্থলি 1000 টকাকৈ পেঞ্চন পায় ডিচেবল মানুহ হ'লে। বিহুৰ ভিতৰত 14 নে 15 তাৰিখে মোৰ যিখিনি কাম 78টা মানুহ পাইছে 12,000কে পাইছে এক বছৰত। ভাল এটা সুবিধা। তো ব্লক হৈ আছিলে পেঞ্চনটো, এক বছৰত একেলগে পাইছে 12,000কে। এই কথাখিনি আপোনাৰ নাজানে অৱশ্যে। এতিয়া চা আমাৰ মানুহবিলাক কি তাৰমানে ক'ত যাম, ক'ৰ লগত কাৰ লগত যোগাযোগ কৰিম সেইটো নাজানে, সেইকাৰণে যাৰ ফলত বহুত পিছ পৰি আছে আমাৰ মানুহবিলাক। তেওঁলোকৰ কাৰণে নিৰ্দিষ্ট কিছুমান আইন আছে। মোৰ নাম্বাৰটো দি দিম আৰু কোনোবা চাৰ্টিফিকেট মানুহ সহায় কৰিছোঁ। এই কাপোৰবোৰত দীপক যে তেওঁ চাৰ্টিফিকেট বনাই দিছোঁ, ট্ৰাইচাইকেলখনো আমি দিছিলোঁ, তেওঁ গৈছিলে কোনোবাই লৈ, তেওঁ সেইখিনি হেল্প কৰিছিলোঁ। বাকীখিনি এতিয়া কৰিম আৰু যিমান